दावबायसा बर' अबंगसाइनि मुङाव समायखिरा लानानै बुङोदि आङो संबिजिरखौ सैथोयै फोथायगोन आरो गनायगोन आरो बड'लेण्ड हायुङारि गौथुमनि मावफुं सोद्रोमा महरै आंनि मावनो गोनां हाबाफारिखौ गोसो होनानै आरो संबिजिरनि राहा बायदियै सुबुंनो सैथोयै बानजायनाय होनो थाखाय अननाय मोजां मोननाय आरो गाज्रि गोसो लायालासेनो गिनाय गैयाजासे आंनि हाबाखौ मावलांगोन। এতিয়া আমি আমন্ত্রিত কৰিছো মঞ্চলৈ শ্ৰী ধৰ্মনাৰায়ণ। I, Dharmanarayan Das, do swear in the name of God, solemnly affirm that I will bear the true faith and allegiance to the Constitution of India as by law established, that I will faithfully and conscientiously discharge my duties as the Executive Member of Boroland Territorial Council, and that I will do right all manner of the people in accordance with the Constitution and the law without fear or favor, affection or ill will. Now the form মঞ্চলৈ আহাৰ কাৰণে आं रेवरा नार्जिहारि अबंगसाइनि मुङाव समायखिरा लानानै बुङोदि आङो संबिजिरखौ सैथोयै फोथायगोन आरो गनायगोन आरो बड'लेण्ड हायुङारि गौथुमनि मावफुं सोद्रोमा महरै आंनि मावनो गोनां हाबाफोरखौ गोसो होनानै आरो संबिजिरनि राहा बायदियै सुबुंनो सैथोयै बानजायनाय होनो थाखाय अननाय मोजां मोननाय आरो गाज्रि गोसो लायाजासेनो गिनाय गैयाजासे आंनि हाबाखौ मावलांगोन। আপোনালোকে খুদি আছিলে ইমান দিন আৰু কেতিয়া এক্সপানশ্যন কৰিব আজি 6 জন আৰু আমি নতুনকৈ আমি অন্তৰ্ভুক্তি কৰিলোঁ আমাৰ এক্সিকিউটিভ কাউন্সিলত আৰু মই 6 জন আমাৰ দাওবাইছা বড়ো ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ৰাকেশ ব্ৰহ্ম আমাৰ ইফালে আছে ধৰ্মনাৰায়ণ দাস ৰেওৰেৱা নাৰ্জিহাৰি আৰু সঞ্জীৱ তান্তি 6 জন আমাৰ নতুন EM যিসকল শপত গ্ৰহণ কৰিলে মই তেখেতসকলক আজি কংগ্ৰেচুলেশ্যন দিছোঁ। আজি আমাৰ এই টিমটো আমাৰ ষ্ট্ৰং হ'ল আৰু বাঢ়ি গ'ল। এতিয়া আমাৰ BTRৰ চৰকাৰখনত যিখিনি এজেণ্ডা লৈ আমি আহিছোঁ সেই এজেণ্ডাবিলাক ৰূপায়ণ কৰাৰ কাৰণে আমি লাহে লাহেকৈ আগবাঢ়ি যাম। যোৱা বছৰটোত কোড অফ কণ্ডাক্ট আৰু কৰোনাৰ কাৰণে বিভিন্ন কাম কাজ বহুত বেছি হোৱা নাই। এতিয়া আমাৰ হাতত সময় খুব কম, হয়তো এই ফেব্ৰুৱাৰীৰ লাষ্ট উইকত বা ছেকেণ্ড উইকত কোড অফ কণ্ডাক্ট ডিক্লেয়াৰ হ'ব বুলি আমি শুনি আছোঁ। কিন্তু ইয়াৰ মাজতেও কিছুমান পৰিৱৰ্তন আনি পেলাই এফেক্টিভলি কাম কৰাৰ কাৰণে আমাৰ চৰকাৰে আগবাঢ়ি আছে। আমি শিক্ষা খণ্ডত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি কাম কৰিবলৈ আগবাঢ়ি আছোঁ আৰু মই আশা কৰিছোঁ সকলো ৰাইজৰ সহযোগত এই BTCত আমি এটা স্বচ্ছ আৰু নিকা এটা গভৰ্ণমেণ্ট আমি চলাই লৈ যাব পাৰিম আৰু দুৰ্নীতিমুক্ত এটা গভৰ্ণমেণ্ট আমি চলাই লৈ যাব পাৰিম। আৰু সেইকাৰণে আমি কেইদিনমান আগতে আমাৰ এক্সিকিউটিভ মেম্বাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ চৰকাৰৰ গৌতম দাস ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ইনকুৱাৰী কমিটি আমি গঠন কৰি দিছোঁ আৰু সেই ইনকুৱাৰী কমিটিয়ে এতিয়ালৈকে আমাৰ BTCত যিমানখিনি ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ আৰু এনামলিজ আছে সেইটো আমাৰ বিষয়াসকলৰ লগত লগ লাগি ইনকুৱাৰী কৰা হ'ব। যিটো আপোনালোকে সুধি আছে কি কোনোদিনা জেলত যাব কোনোদিনা জেলত যাব, আমাৰ হাতত এতিয়ালৈকে 2300 কৰোৰ লাইবিলিটিছৰ এটা লিষ্ট আছে, হোৱাইট পেপাৰ আছে আৰু এই 2300 কৰোৰ লাইবিলিটিজ যিটো হোৱাইট পেপাৰ এই লাইবিলিটিজ হোৱাইট পেপাৰটো লৈ পেলাই আমি এতিয়া ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰি আছোঁ আৰু এইটো ওলাই পেলাই য'ত মানে মেক্সিমাম আজি এনামলিজ হৈছে ইৰেগুলাৰিটিজ হৈছে ইয়াৰ ওপৰত কেছ দিয়া হ'ব আৰু যিসকলে আজিলৈকে কাৰেকশ্যন কৰিব পৰা অৱস্থাত আছে সেইসকলক যদি নিজৰ আধৰুৱা কামবিলাক কৰি দিয়ে সেইসকলক ৰেহাই দিয়া হ'ব। কিন্তু যিটো মানে কামে কৰা নাই এনেই পইচা ওলাই খাইছে কমপ্লিটলি মানে এইটো মিছ এপ্ৰপ্ৰিয়েশ্যন কৰিছে, কৰাপশ্যন কৰিছে, এইটো কিন্তু মানে কোনোদিনে ৰেহাই দিয়া নহয়।